মনে হৈ থাকিলে বে গাইজ মই কিউএনএ ভিডিঅ' দিয়াৰ কথা আছিলে কিন্তু দিব নোৱাৰিলোঁ কাৰণ পানী তো সকলোৱে জানে অসমত একদম ডাঙৰ সমস্যা বৰ্তমান চলি আছে পানী সেইকাৰণেতো একো কৰিবই পৰা নাই ক'তো মানে ব্লগ শ্বুট কৰিব পৰা নাই কাৰণ পানী মই আপোনালোকক দেখাম মোৰ এইটো বেকগ্ৰাউণ্ডত পানী চ' তেনেকুৱা নিচিনা আৰু এইটো মোৰ ঘৰ নহয় দেই মোৰ বনোৱা ঘৰ নহয় তো এইটো নামঘৰ হয় মই নামঘৰতে বৰ্তমান শ্বুট কৰি আছোঁ আজি মানে এনেই নৰ্মেলি কথা পাতিম যদি আপোনাৰ চাবলৈ মন আছে তেনেহ'লে চাব যদি চাব নাই আৰু বেলেগ ভিডিঅ' চাব আৰু মোৰ যদি চাব মন আছে চাব পাৰিব বেলেগ ভিডিঅ' এইটো যদি নাই নাচাব যদি ভাল লাগে লাইক কৰি দিব যদি বেয়া লাগে ডিছলাইকটো মাৰি থৈ গুচি যাব তো ন' প্ৰব্লেম বাকী তো তাৰ আগত মোৰ ইণ্ট্ৰ'টো ইমানখিনি বকি থোৱাৰ আগত মোৰ ইণ্ট্ৰ'টো লগাই লওঁ নেকি হেল্ল' নমস্কাৰ বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাজুলী বিকাশ এই ইউটিউব চেনেল মানে আপোনালোকৰ চেনেল দিয়ক মাজুলী বিকাশটো বাদ দিয়ক আপোনালোকৰ চেনেল চ' আজি কি কথা পাতিমনো কথা মানে এইটোৱে ক'ম মানে মোৰ মানে ইউটিউবত অহানো কাৰণনো কিনো মানে এনেই আৰু আজি মানে কিবা কিবি যি টি কথা পাতিম মানে কমচে কম 10 মিনিটমান আপোনালোকৰ লগত আজি কথা মানে পাতিম তো কি হয় নাজানো কাৰণ আমাৰ ইয়াত কাৰেণ্টটো কাটিলে কাৰণে কাৰেণ্টটো মানে কি হ'ল সেইটো পানী হৈ গ'ল ন পানীৰ কাৰণে কাৰেণ্টটো কাটি দিলে সেইকাৰণে একো কৰিব পৰা নাই মানে মোবাইল চাৰ্জ দিব পৰা নাই এডিটিঙৰ প্ৰব্লেম মই হ'লেও মানে জাষ্ট আপোনালোকক ট্ৰাই কৰিছোঁ আৰু মানে কিবা এটা দিবলৈ আৰু তো যদি শুনিব মন আছে তেনেহ'লে শুনিব আৰু নুশুনিব মন থাকিলে বাই মানে বেলেগ ভিডিঅ' চাব আৰু আকৌ মোৰ ভিডিঅ' চাবলৈ আহিব নাপাহৰিব বাকী এনেকৈ চলি আছে বাকী আপোনালোকৰ তাত পানী কেনেকুৱা হৈছে বাকী এটা কথা কওক মোৰ ভিডিঅ' আপুনি ক'ৰ পৰা চাই আছে মানে কোন জিলাৰ পৰা চাই আছে মই তাত মাজুলী আপুনি বেলেগো যোৰহাট যে মানে গৈ মানে আৰু চব আৰু মানে ক'ৰ পৰা চাই আছে এইটো ক'ব তো সেইখিনিয়ে কথা আৰু কি ক'ম আৰু ধৰি লওক এই গৰু মানে কি হ'ল আমাৰ আজি ইয়াত মই য'ত শ্বুট কৰি আছোঁ তাৰ মানে চাৰি কিনাই গৰু এনেকৈ ম'হ ছাগলীৰ পৰা ধৰি সকলো মানে লগত মানুহ আছে কাৰণ কি মানে ওখ জেগা হিচাপত আমাৰ গাঁওখনত আমাৰ এইটো এলেকা আছে আৰু এটা ঠাইত আছে এতিয়া হৈছে আগতে নাছিলে চ' সেইখিনিয়ে আৰু আজি নৰ্মেলি কথা মানে যি মন যায় মুখত আহিব সেইটোকে ক'ম আৰু মনত যেতিয়া যি আহে মানে ক'ম বাকী মই কালি এটা ব্লগ শ্বুট কৰা আছিলে মানে এনেকৈ ভাবিছিলোঁ কি এইটো লিখি আছিলোঁ মই কেনেকৈ কথাবিলাক ক'ম কি কথা মানে বহুতে ভাবে চাগে মনত আহি যায় স্পষ্ট পূৰা মুখস্থ গাই দিয়ে নহয় মানে বহুত কথা ভাবিব লাগে এটা ব্লগ শ্বুট কৰোঁতে বা এটা ভিডিঅ' বনাওঁতে কাৰণ ভিডিঅ'টো বাদেই মানে কি হয় যেনেকৈ এতিয়া আমি ব্লগ এটা শ্বুট কৰিছোঁ বা বাই চান্স লগ পাই গ'লোঁ লগৰজনকেই হেল্ল' গাইজ টু ৱেলকাম বেক টু মাই আনাডাৰ ব্ৰেণ্ড নিউ ব্লগ আজি ফাইনেলি বন্ধুক পাই গ'লোঁ এনেকৈ দেখাইলোঁ মানে সেইবিলাক কথা আৰু এনেকৈ আজি ভাই কি খবৰ তেনেকৈ এই সোধা কথাটো মানে বহুত জটিল হয় আৰু মানে বহুতে ভাবে ব্লগ শ্বুট কৰিছে কি ডাঙৰ কথানো ব্লগ সেনেকৈতো মোবাইলটো লৈছে আৰু হেল্ল' গাইজ টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল তেনেকৈ মানে বকিছে আলবাল কিবা কিবি মানে চ' বেয়া নাপাব মানে সেইকেইটা কথা চবেই কয় কাৰণ অসমত চলি থাকে চ' কোনোবাই যদি বেয়া পায় আৰু প্ৰব্লেমটো নাই ন মই যোনটো নেকি কৈছোঁ সঁচাকত মানে এইটো একচুৱেলি হয় মানে চবতে পাইছোঁ আৰু কি হয় আৰু মনত যোনটো আহিছে তাকে কৈছোঁ দেই বাকী গাইজ বেয়া নাপাব গাইজ নহয় বন্ধুসকল বেয়া নাপাব একদম বেয়া নাপাব বাকী আপোনালোকৰ চাইডে পানীটোতো পানীয়ে মানে আপোনালোকৰ ঘৰত পানী চানী হৈছে নেকি মানে মোৰ বৰ্তমান চোতালত মানে আঁঠুমান হ'ব পানী মানে ইমানেই পানী আৰু তাৰ মাজতে ব্লগ শ্বুট কৰিতো নোৱাৰিমেই পানীৰ মাজত কাৰণ প্ৰব্লেম হ'ব আৰু মোৰ গৰু ছাগলীৰ পৰা ধৰি সকলোখিনি আছে কুকুৰা চুকুৰাই মাতিয়ে আছে মানে আৰু কিবা এটা কাম এটা কৰাৰ কথা আছিলে সেইটো মানে বিসৰ্জন নহয় কৰিম মানে পাছত এতিয়া মানে কি আৰু এনেকৈ আৰু মানে চলাইছোঁ আৰু মাইক আজি ইউজ কৰা নাই জাষ্ট এনেকৈ কৰিছোঁ মানে শব্দটো কেনেকুৱা আহিছে ক'ব আৰু মোক বহুতে কৈ আছিলে দে ভাই তুমি এনেকৈ ব্লগ শ্বুট কৰা তুমি মানে লাজ নকৰা নেকি আৰু এটা কথা কৈছোঁ মোৰতো লাজ লাগে দে ভাই সঁচা লাজ লাগে আৰু যেতিয়া নেকি মোৰ লগৰজনী এটা ব্লগাৰ মানে ইউটিউবাৰ যদি থাকে মোক কিন্তু লাজ নালাগে মানে মই ব্লগ শ্বুট কৰিবলৈ কিবা কৰিবলৈ লাজ নাই কিন্তু এনেকৈ লাজ লাগে হ'লেও মানে আৰু তাৰ মাজতে কণ্ট্ৰল কৰোঁ আৰু তো সেইখিনিয়ে এনেকৈ আৰু বাকী মানে আৰু মনত অহা নাই আহিব মানে আৰু কি কথা পাতিম আৰু এতিয়া নাহে যেতিয়া নেকি মোবাইলটো অকলে টিপি থাকিম তেতিয়া আহে বাকী কি ক'ম আৰু সেইখিনিয়ে বাকী মাজুলী অহা নাই যদি আহিব সেইখিনি আজি মানে লাইভ যেনেকৈ কথা পাতে তেনেকুৱা মানে আৰু নৰ্মেলি ব্লগ আজি টাইটেলো লগাম নৰ্মেলি ব্লগ থাম্বনেইলো লগাম নৰ্মেলি ব্লগ চালে চাব নাচালে নাই তেনেকৈ লগাম মানে থাম্বনেইলো লগাম চালে চাব নাচালে নাই অ'কে ডান আপোনালোকে চাব মানে আছামিখন চাই আহক আগত তো লগালোঁ মানে এতিয়াই কৈ দিছোঁ মানে তাৰ পৰিকল্পনা ফাৰ্ষ্ট সেইখিনি আৰু মোক বহুতে সুধি আছিলে তুমি এনেকৈ কণ্টেণ্টবিলাক কেনেকৈ ভাবা মানে তুমি ধৰি লোৱা তোমাৰ ভিউজ আহক বা নহয় কিন্তু তুমিতো ভিডিঅ' ৰেগুলাৰ দিয়া কিন্তু কেনেকৈ দিয়া মানে বহুতে সোধে মই মানে কওঁ দেই ভাই
মই কেনেকুৱা ষ্টাইলত কৰোঁ এক মানে মনত কিবা এটা আহিলে মই সেই বস্তুটো মানে সৰু বস্তু ন সেই বস্তুটো অলপমান তাত মানে ধৰি লওক আৰু অলপ কথা জোৰ দি মানে অলপ কথা সোমোৱাই পেলাই কেনেকৈ বস্তু ডাঙৰ কৰোঁ সেইটো ষ্টাইলত মানে বেয়া হেৰিয়ত নহয় মানে বস্তুটো যাতে চবেই বুজি পাওক তেনেকুৱা ষ্টাইলত কৰোঁ। আৰু মোৰতো ব্লগ যদি চাইছে মানে চায়ে আছে কাৰণ গম পাব মই বহুত মানে ইনফৰমেশ্যন ব্লগ বনাইছোঁ কাৰণ এইপিনে কোনোবা আহি আছে হুলস্থুল বেছি হ'ব সেইকাৰণে আকৌ পাৰিম সিহঁতি মানে আকৌ আহিব কোন কি কথা তো তেনেকৈ আজি মানে আৰু ছেটআপটো কেনেকুৱা মানে বিন্দাছ ছেটআপ তো গাইজ বিন্দাছ ছেটআপ এইখিনিয়ে বাকী 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 ইউটিউবৰ আৰু এটা কথা কওঁ দেই মানে বহুতে কয় তোমাৰ ভাই ইউটিউবত কিমান দিন হ'ল চ' ভাইহঁত মানে বন্ধুসকল মোৰ ইউটিউব চেনেলৰ কমপ্লিট 1 বছৰ হওঁ অৱস্থাত আছে চ' আৰু অলপ দিনৰ পাছত 1 বছৰ হৈ যাব আৰু মানে 1 বছৰ হোৱাৰ পাছত আপোনালোকৰ বাবে বঢ়িয়া ব্লগ এটা মানে আনিম চ' খানা পিনা মানে তাক মই কৈ দিছোঁ আৰু অলপ খানা ষ্টাইলত মানে বনাম তো পূৰা জ'চ মানে পূৰা জ'চত মানে ভিডিঅ'টো বনাম চ' চাব আৰু মানে কি বনাই আছোঁ অলপ পৰিকল্পনা ভাবি আছোঁ কেনেকৈ আগলৈ ব্লগ শ্বুট কৰিম কিবা কিবি আৰু ইউটিউবৰ পৰাতো এতিয়ালৈকে মোৰ পে'মেণ্টটো পোৱাই নাই মানে 10 টকাও পোৱা নাই চ' সেইবিলাক চাই মতলব নাই ইউটিউবৰ আৰু সেইবিলাক চাই মতলব নাই নহয় মই কাৰণ আহিছোঁ ইউটিউবৰ পৰা মানে কিবা এটা মানে কমা মানে ইনকাম কৰিবলৈ চ' সেইটো ধান্দাত আহিছোঁ মোক ভণ্টিয়ে মাতি আছে দাদা বুলি হয় কি আৰে ৰ অনে হৈ থাকিলে বে যদি এতিয়ালৈকে যদি চাই আছে থেংক ইউ ছ' মাছ হা ভূটান গৰম উঠি গৈছে চ' এইখিনি আৰু মানে জ'চ ফুল গাইজ মানে মোৰ গাইজ নহয় বন্ধুসকল মোৰ আৰু এটা ডাইলগ মানে অন্য এক হেভি লেভেল ফেমিলি মানে মোৰ ফেমিলিটোৰ নাম অন্য এক হেভি লেভেল ফেমিলি মানে মোৰ টিমটোৰ নাম আৰু এটা কথা কৈছোঁ মানে মোৰ এটা ডাইলগ তো ডাইলগটো ইউজ কৰিব পাৰিলে কমেণ্টে য'তে প্ৰায় ইউজ কৰিব ফুল পাৱাৰ গাইজ মানে ফুল পাৱাৰ মানে যেনেকৈ ফুল পাৱাৰ FULL ফুল পাৱাৰটো জানেই চাগে চ' সেইটো লিখি দিব পাৱাৰ মানে এই লিখিটো বেয়া কাৰণে নহয় মোৰ মানে এইটো আহিয়ে কথা বেকগ্ৰাউণ্ড মিউজিক চলি থকা পুৰা ডান্স এইখিনি আজি নৰ্মেল ব্লগ মানে এইখিনি এনেকৈ বকিছোঁ আৰু বেয়া চেয়া নাপাব আৰু মানে বেয়া চেয়া নাপাব বাকী মোক যে কয় তুমি ব্লগ শ্বুট কৰিলা মানে ব্লগ চেনেল কিয় খুলিলা মানে মই কওঁ দেই মোৰ একচুৱেলি হেল্প কৰিছিলে মোৰ হোৱাটছআপ কণ্টেক্টখনে দেই মানে ক'ব লাগিব কাৰণ চেলুট ভাই কাৰণ হোৱাটছআপে মোক বহুত হেল্প কৰিছিলে তাৰপাছত ইউটিউবত এতিয়া মানে বহুত হেল্প কৰিছে চ' সেইখিনি আৰু ইউটিউবৰ পৰাও মানে বহুত মানে মোৰ বন্ধুবৰ্গৰ পৰা ধৰি বেকগ্ৰাউণ্ড মিউজিক লাগি আছে মানে বহুত পাইছিলোঁ তাৰ মাজত এইটো কথা কৈ দিছোঁ চ' এইখিনি মানে এইটো ষ্টাইলতে কথাবিলাক মই কওঁ আৰু আগতে মই ফাৰ্ষ্ট ব্লগ শ্বুট কৰোঁতে মই লাজ কৰা নাছিলোঁ ফাৰ্ষ্ট ব্লগ শ্বুট কৰোঁতে মোবাইলত এনেকৈ ষ্টেণ্ড এটা লগাইছিলোঁ তো হেল্ল' গাইজ আজি মই এনেকৈ ফাৰ্ষ্ট ব্লগ বনাইছোঁ আহিছোঁ নদী পাৰলৈ তেনেকৈ মানে কথাবিলাক কৈছিলোঁ সেইটোতে মানে এদিনত 2K মানে 1K ভিউজ চাব মাৰিছিলোঁ তাৰ অলপ দিনৰ পাছত 2 কিমানকৈ ভিউজ চাব মাৰিলে এতিয়া বৰ্তমান 2.8K চলি আছে তো সেইখিনি আৰু মানে এনেকৈ য'ত আৰু ভিডিঅ'ত আহি গ'লোঁ ইউটিউবত চ' আপোনালোকৰ আশীৰ্বাদটো মেইন বাকী ভাবি আছোঁ মই বেলেগত মানে কিবা মাজুলীতে থাকিম কিন্তু মাজুলী বুলি নহয় মই কিছুমান মানে অলপ মানে ধৰি লওক খানা পিনা অলপ ব্লগ বনাম ভাবিছোঁ এনেকৈ জংঘলত মই জানেই কাৰণ মোৰ বেকগ্ৰাউণ্ডটো গোটেইটো জংঘল আৰু জংঘলৰ জেগাত মানে ভাবিছোঁ জংঘলৰ ভিডিঅ' পূৰা দিম মানে জংঘল মানে গৰু ছাগলী আছে না সেইকাৰণে মাতি আছে আজি একদম এনেকুৱা নৰ্মেল ব্লগ মানে কৈছোঁ কিয় নৰ্মেল ব্লগ নৰ্মেল ব্লগ নহয় হয় আৰু দিয়ক নৰ্মেল ব্লগ বাকী মানে এই সামৰি কিবা লাগিছিলে সেইকাৰণে আহি গ'লোঁ আৰু বাকী আপোনালোকৰ খবৰ খাতিবিলাক ক'ব মোৰতো এনেকৈ বৰ্তমান চলি আছোঁ এতিয়া বাকী মোৰ এটা ফোন ল'ব লাগে মোবাইল ফোন তো পইচা পাতি অলপ প্ৰব্লেম হৈ আছে পইচা পাতিৰ কাৰণে তো সেইকাৰণে ভাবি আছোঁ আৰু অলপ দিনৰ পিছত এটা নতুন ফোন ল'ম কাৰণ মোৰ নতুন ফোন এটা মানে ষ্টেবল যেনে এনেকৈ ল'লে যাতে মোৰ ভিডিঅ'বিলাক কৰিবলৈ ভাল হয় কাৰণ মোবাইলত কৰিলে বেছি পাৰফেক্ট কাৰণ এইবিলাক গোপ্ৰ ল'লে গোপ্ৰৰ পৰা আকৌ এডিটিং কৰিব লাগে এনেকৈ যেতিয়া ধেৰ ল'ব লাগে কিন্তু মোবাইলত যদি কৰে নাই মোবাইলতে এডিটিং আপলোড চব হৈ যায় কমপ্লিট তো সেইখিনিয়ে আৰু বাকী আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত নেক্সট ব্লগত লগ পাম নেক্সট মানে কেনেকৈ দিব পাৰোঁ কি কথা জানো দিম আৰু কিবা